নমস্কাৰ। হিন্দু ধৰ্মশাস্ত্ৰত তুলসী দেৱী আৰু হনুমানজীৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ আছে। আজিৰ এই ভিডিঅ'টোত প্ৰাচীন কালৰ সেই আখ্যানটোকে ক'বলৈ লোৱা হৈছে, য'ত ভক্তি আৰু পবিত্ৰতাৰ জ্যোতি স্পষ্টভাৱে দীপ্ত হয়। অতি প্ৰাচীন কালত তুলসী দেৱী দেৱলোকত খুবেই পূজিত আছিল। তেওঁক লক্ষ্মী দেৱীৰ এক পবিত্ৰ ৰূপ বুলি ধৰা হয়। তুলসী গছ থকা যিকোনো স্থান পবিত্ৰ হয়, কিয়নো তুলসী গছত স্বৰ্গীয় শক্তিয়ে বাস কৰে বুলি মান্যতা আছে। আখ্যান অনুসৰি এদিন হনুমানজী পৰ্বতৰ ওপৰত শুদ্ধ মনে ৰাম নাম জপ কৰি ধ্যানত বহি আছিল। ঠিক সেই সময়তে এক সুগন্ধি বতাহে পৰিৱেশটোক পবিত্ৰ কৰি তুলিলে। বতাহৰ সৈতে এক দীপ্তিময় জ্যোতি ওলাল, আৰু সেই জ্যোতিয়েই তুলসী দেৱী হিচাপে হনুমানজীৰ সন্মুখত প্ৰকাশ পালে। তুলসী দেৱীক দেখি হনুমানজীয়ে বিনম্ৰ ভাৱেৰে মূৰ দোৱাই কয়, "মা, আপোনাৰ আগমন মোৰ বাবে আশীৰ্বাদ।" হনুমানৰ কথা শুনি তুলসী দেৱীয়ে লাহেকৈ হাঁহি পেলাই ক'বলৈ ধৰে, "হনুমান, তুমি ভক্তিৰ জীৱন্ত ৰূপ। তোমাৰ নাম য'ত উচ্চাৰণ হয় সেই ঠাই পবিত্ৰ হয়। আজিৰ দিনটোত মই তোমাক এটা আশীৰ্বাদ দিলোঁ। যিখন ঘৰত তুলসী ৰোপণ কৰা হয় সেইখন ঘৰ পবিত্ৰ হয়, আৰু সেই ঘৰত যদি তোমাৰ নাম ভক্তিভাৱেৰে স্মৰণ কৰা হয়, তেন্তে তাত দুখ, কষ্ট, ভয় আৰু অসুৰ শক্তি নিজে নিজে দূৰ হ'ব।" ইয়াৰ অৰ্থ, তুলসী হ'ল শুদ্ধতা আৰু হনুমান শক্তি আৰু ৰক্ষা। এই দুয়ো একেলগে থকা মানে পবিত্ৰ শক্তিৰ পূৰ্ণ আশীৰ্বাদ। জনশ্ৰুতি অনুসৰি যি ঘৰত তুলসী দীপ জ্বলে আৰু হনুমানজীৰ চালিচা বা নাম জপ হয়, সেই ঘৰত দেৱতাসকলৰ আশীৰ্বাদ স্পষ্টভাৱে পৰিস্ফুট হয়। সেই ঘৰ দেৱবৎসল হৈ পৰে। এই আখ্যানে আমাক ইয়াকেই শিকায় যে শুদ্ধ মন, পবিত্ৰ বাসনা আৰু সত্য পথত চলিবলৈ হ'লে তুলসীৰ শান্তি আৰু হনুমানজীৰ সাহস দুয়ো সমানেই প্ৰয়োজনীয়। কোৱা হয় যে তুলসীয়ে ঘৰক শুদ্ধ কৰে, হনুমানে হৃদয়ক দৃঢ় কৰে। এই দুয়ো মিলি জীৱনত অকল্যাণ দূৰ কৰে আৰু শান্তিৰ জ্যোতি জ্বলাই ৰাখে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ মতামত কমেণ্টত জনাব। জয় শ্ৰীৰাম, জয় হনুমান।